আৰু মোৰ লগত কৌশিক আছে। কৌশিক দাস পাদে ঠাচ ঠাচ হাই মাহৰ দালি হাগে তিন থালি হয়নে নহয় গাইজ? মজা আয়া। কৌশিক ওপৰত উঠি কেনে তোৰ কেনেকুৱা এটা লাগিছে? ওপৰত উঠি বহুত দুখ কৰিছে যেন লাগিছে। সেইটোৱে। Hey guys, welcome to my YouTube channel. আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাক যাতে আপোনালোকৰো ভাল হয়। এতিয়া গৰমৰ বন্ধ দিছে আৰু ঘৰতনো কি কৰি থাকিম ভাবিলোঁ মোৰ বিল্ডিংটোকে চাই আহোঁ। এতিয়া আহি আছোঁ আৰু ইয়াতে বহুত বানপানী হৈছিলে, মই দেখুৱাই নাছিলোঁ, আগতহে দেখুৱাইছিলোঁ। এতিয়া আমি দুয়োটাই আহি আছোঁ। এতিয়া এইখনে চাওঁ আমাৰ গাঁও। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ এইটোৱে আমাৰ নামঘৰ হৰি মন্দিৰ। এতিয়া যাওঁতে পামে মানে পালোৱে আৰু এইখন চাওক, এয়া মোৰ বিল্ডিংটোৰ এই গাড়ী পালোঁ আৰু এইটোৱেই চাওক বিল্ডিং। আৰু এই চাওক ওপৰত চাওক ইমান ওখ আৰু ইয়াতে 50 ফুট আছে। ওপৰত যাই ফালে দেখুৱাই আছোঁ আৰু মই উঠি আছোঁ ওপৰত আৰু এটা মজা আৰু বঢ়িয়া এটা লাগে আৰু আপোনালোকৰ ওপৰত যাই দেখুৱাই আছোঁ। আৰু চাৰিতলাত চাওক আপোনালোকৰ তলৰ ফালে কেনেকুৱা আৰু ইয়াতে 50 ফুট ওখ আছে আৰু বাৰু আৰু একতলা আছে, 5তলা হয় আৰু তালৈকে যাওঁ তাতে আৰু ভাল পাব। এইটো মোৰে বিল্ডিং হয় বুলি ভাবিছে নেকি? নহয়, আৰু এইটো পানী টেংকি হয়। আৰু গাইজ নিচে গিৰ গাটো ভাই মৰ গয়া না। চাওক গাইজ চাওক একদম ড্ৰোন শ্বট লোৱা যেন লাগিছে আৰু চাওক এইটোৱে আমাৰ নামঘৰ হয়, হৰি মন্দিৰ হয়। আৰু গাইজ এই আপোনালোকে দেখিছেনে এই তাতে সেইবিলাক চবতে বানপানী হৈ গৈছিলে আৰু তাতে চব বানপানী উঠি গৈছিলে। এনেকুৱা লাগিছে বাৰু এই হেৰি একদম ওপৰৰ পৰা। আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। টেংকিটোৰো ওপৰত উঠিব পাৰি, উঠি আছোঁ আপোনালোকে তাতে উঠিয়াই দেখুৱাইছোঁ। আৰু সেইখন মানতা কাটা পাহাৰ সেইখন দেখিছেনে গাইজ? জুম কৰি দেখিছোঁ আৰু ইয়াৰ পৰা জুম কৰি দেখুৱাব নোৱাৰি। আৰু ইয়াতে কাম চলি আছে বাৰু, পূৰা কাম ক্লিয়াৰ হোৱা নাই। তাত কি সেউজীয়া পথাৰ। আৰু কৌশিক ওপৰত উঠি কেনে তোৰ কেনেকুৱা এটা লাগিছে? ওপৰত উঠি বহুত দুখ কৰিছে যেন লাগিছে। সেইটোৱে। আৰু মোৰ লগত কৌশিক আছে। কৌশিক দাস পাদে ঠাচ ঠাচ হাই মাহৰ দালি হাগে তিন থালি হয়নে নহয় মজা আয়া। গাইজ আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বাৰু, যদি যিসকলে জানে আৰু মোৰ ভিডিঅ' চাই থকা গাইজ। আৰু আপোনালোকে এটা কথা ভাবিছেনে, এই তাতে 50 ফুট আছিলে, এইটোতো আৰু ওখ এই টেংকিটো চাওকতো। ইয়াৰ পৰা আৰু মজা লাগে এটা। এতিয়া খেতিৰ সময় আৰু এই ট্ৰেক্টৰেৰে হাল বাই আছে। কি মজা আৰু এটা সেউজীয়া পথাৰ। ইয়াৰ ভিতৰত এইখন ফুলিত ঢাকনি আছে আৰু এই টেংকিটো চাব গাইছ আপোনালোকে। এই চাওঁ ভিতৰত। আৰু এই টেংকিটোৰ কাম আমিয়ে কৰিছিলোঁ। ইয়াতে পানী থাকিব আৰু সকলো গাঁৱৰ মানুহবিলাকে ইয়াতে পানী পাব। আৰু এই বহুত দূৰলৈকে গাঁও আছে ন, সেইকাৰণে বহুত ওখকৈ বনোৱা হৈছে। আৰু নহ'লে আৰু তলত বনালা হয় বহুত এতিয়া চব আমিও পাম। এতিয়া খেতি কৰা সময় আৰু সকলো মানুহ এতিয়া খেতিত ব্যস্ত হৈ আছে। আৰু মই ভাবিলোঁ আৰু গৰমৰ বন্ধ দিছে, কলেজো বন্ধ, সেইকাৰণে কি কৰি থাকিম ভাবিলোঁ এইবাৰ আমাৰ গাঁৱৰে হেৰি পানীৰ সেইটোকে অলপ দেখুৱাই থওঁ। পানী টেংকিটো সেই খুতুৰাটো আছে, খুতুৰা সি আকৌ ভাবি আছে ই দেখোন নুমিয়ে নাহে ভিডিঅ'তে। গাইজ আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিম। আৰু ভিডিঅ'টি চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি পিছে বাই বাই।